নমস্কাৰ সকলোকে, মোৰ নাম ভাৰ্গৱ বৰা। আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম শিৱপুৰাণৰ এটি সুন্দৰ প্ৰসংগ, য'ত এইটো শিকোৱা হৈছে যে কেনেধৰণে আমি শিৱৰ উপাসনা কৰিব পাৰোঁ। শিৱৰ উপাসনাৰ মহাসাধন বুলি যাক কোৱা হয়, শিৱপুৰাণত কোৱা হৈছে, সেইটো আমি কেনেধৰণে কৰিব পাৰোঁ, আৰু যিসকলে এই মহাসাধনটো কৰিব নোৱাৰে তেওঁলোকে কি ধৰণে শিৱৰ উপাসনা কৰিব পাৰে তাৰ বিষয়ে আজি আমি ডিছকাছ কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এদিন ঋষিসকলৰ মাজত তৰ্ক বিতৰ্ক হয়, আৰু তাৰপিছত এই তৰ্ক বিতৰ্কটো ছল্ভ কৰিবলৈ তেওঁলোক ব্ৰহ্মাৰ ওচৰলৈ যায়, আৰু ব্ৰহ্মাক তেওঁলোকে সোধে সকলো তত্ত্বৰ ঊৰ্ধত থকা সেই পুৰাণ পুৰুষজন কোন হয়। তেতিয়া ব্ৰহ্মাই উত্তৰ দিয়ে, যাক মনেৰে চিন্তন কৰিব নোৱাৰি, বাণীৰ দ্বাৰা প্ৰাপ্ত কৰিব নোৱাৰি, আমাৰ ইন্দ্ৰিয়ৰ দ্বাৰা যাক প্ৰাপ্ত কৰিব নোৱাৰি, ইন্দ্ৰিয় অৰ্থাৎ চেন্স অৰ্গেন্সৰ দ্বাৰা যাক আমি প্ৰাপ্ত কৰিব নোৱাৰোঁ, তেওঁৱেই এই জগতৰ স্বামী দেৱৰুদেৱ মহাদেৱ সদাশিৱ। তেওঁৱেই ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ আদি যিমান দেৱতা আছে সকলোৰে আগত তেওঁৱেই প্ৰকট হৈছিল, আৰু ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ ইন্দ্ৰ আদি সকলো দেৱতাই তেওঁৰেই সেৱাত তৎপৰ হৈ থাকে। ইয়াত আপোনালোকে এটা প্ৰশ্ন কৰিব পাৰে যে শিৱ আৰু ৰুদ্ৰটো একেজনেই হয়, কিন্তু ইয়াত বেলেগ বেলেগকৈ কিয় দেখুওৱা হৈছে। আচলতে সদাশিৱ হৈছে নিৰ্গুণ পৰম ব্ৰহ্ম, যি সকলো বস্তুতে বিৰাজমান, সকলো জীৱৰ ভিতৰত আত্মাৰূপ হৈ বিৰাজমান, আৰু ৰুদ্ৰ হৈছে তেওঁৰ এটা অৱতাৰ, যিয়ে সংহাৰ কাৰ্যটো কৰে। ঋষিসকলে আকৌ এটা প্ৰশ্ন কৰে যে এই জীৱনত প্ৰাপ্ত কৰিব পৰা সৰ্বোচ্চ বস্তুটো কি হয়, পৰম সাধ্য বস্তুটো কি হয়। তেতিয়া ব্ৰহ্মাই উত্তৰ দিয়ে যে পৰম সাধ্য বস্তুটো হৈছে শিৱ পদপ্ৰাপ্তি। এতিয়া ইয়াত বুজিব লাগিব যে শিৱ পদপ্ৰাপ্তি মানে কি। শিৱ পদপ্ৰাপ্তি মানে হৈছে শিৱৰ অৱস্থাটো প্ৰাপ্ত কৰা। আমি সকলোৰে ভিতৰত আত্মাৰূপী শিৱ বিৰাজমান হৈ আছে। সাধনাৰ দ্বাৰা আমাৰ মন শুদ্ধ কৰি আমি নিজৰ আচল স্বৰূপ সেই শিৱৰূপী আত্মাত স্থিত হৈ যাব পাৰোঁ। সেইটোৱে হৈছে শিৱ পদপ্ৰাপ্তি। সাধনাৰ দ্বাৰা নৰ নাৰায়ণ বনি যায়, জীৱ শিৱ স্বৰূপ হৈ যায়, আৰু তাকে কোৱা হয় শিৱ পদপ্ৰাপ্তি। উপনিষদত কোৱা হৈছে অহম ব্ৰহ্মাস্মি, মানে মই ব্ৰহ্ম হয়, অয়ম আত্মা ব্ৰহ্ম, মানে মোৰ আত্মাটোৱে ব্ৰহ্ম। কিন্তু অজ্ঞানৰ কাৰণে, মায়াৰ কাৰণে আমি সেই কথাটো ৰিয়েলাইজ নকৰোঁ। আমাৰ মন শৰীৰ সকলো অশুদ্ধ হৈ থাকে। যেতিয়া আমি সাধনাৰ দ্বাৰা এই মনটো শুদ্ধ কৰোঁ, তাৰপিছত আমি নিজৰ আচল স্বৰূপ যোনটো শিৱ স্বৰূপ হয় সেইটো প্ৰাপ্ত কৰি লওঁ, আৰু তাকেই কোৱা হয় শিৱ পদপ্ৰাপ্তি। তাৰপিছত ঋষিসকলে ব্ৰহ্মাক আকৌ প্ৰশ্ন কৰে যে এই বস্তুটো কেনেধৰণে প্ৰাপ্ত কৰিব পাৰি, ইয়াৰ সাধন কি হয়। তেতিয়া ব্ৰহ্মাই উত্তৰ দিয়ে যে ইয়াৰ সাধন হৈছে সদাশিৱৰ সেৱা। এতিয়া সদাশিৱৰ সেৱা কৰা বহুতো বিভিন্ন প্ৰকাৰ আছে, তাৰে এটা মই তোমালোকক কওঁ, শুনা। স্তোত্ৰেণ শ্ৰৱণম তস্য বচসা কীৰ্তনম তথা মনসা মননম তস্য মহাসাধনম উচ্যতে। কাণেৰে শিৱৰ শ্ৰৱণ কৰা, বচনৰ দ্বাৰা কীৰ্তন কৰা, আৰু মনৰ দ্বাৰা মনন কৰা, এইটোৱে হৈছে মহাসাধন। কাণেৰে শিৱৰ বিষয়ে জ্ঞান প্ৰাপ্ত কৰা, শিৱৰ গুণ কীৰ্তন আদি শ্ৰৱণ কৰা, বাণীৰে শিৱৰ স্তুতি কৰা, আৰু মনেৰে শিৱৰ ধ্যান কৰা, শিৱৰ চিন্তন কৰা, শিৱৰ জপ কৰা, এইটোৱে হৈছে মহাসাধন। এইটো জ্ঞান এবাৰ নন্দীয়েও সনত কুমাৰ সকলকো দিছিল। নন্দীয়ে কৈছিল শ্ৰৱণম কীৰ্তনম শম্ভোৰ মননম বেদসম্মতম ত্ৰিকম চ সাধনম মুক্তেহ শিৱেন মম ভাষিতম। শিৱৰ শ্ৰৱণ কীৰ্তন আৰু মনন এই তিনিটা বেদসম্মত সাধন হয়, যাৰ দ্বাৰা মুক্তি প্ৰাপ্ত কৰিব পাৰি। এয়াই শিৱৰ বাণী। ঋষিসকলে আকৌ সুধিলে যদি কোনোবাই এই তিনিটা সাধন কৰাত সমৰ্থ নহয় তেতিয়া সিহঁতে কি কৰিব লাগে। তাৰ উত্তৰত এনেদৰে কোৱা হৈছে, শ্ৰৱণাদি ত্ৰিকে শক্তো লিংগম বৈৰম চ শংকৰম সংস্থাপ্য নিত্যম অভ্যৰ্চ্য তৰেত সংসাৰ সাগৰম। শ্ৰৱণ আদি তিনিটা সাধন কৰাৰ সমৰ্থ নহ'লে শংকৰৰ লিংগ বা মূৰ্তি স্থাপন কৰি নিত্য পূজা কৰিব লাগে, তেতিয়া সংসাৰ সাগৰ পাৰ পাব পাৰি।
শিৱলিংগ বা মূৰ্তি পূজা কৰাজনে এই শ্ৰৱণ আদি 3 সাধন নকৰিলেও সিদ্ধি প্ৰাপ্ত কৰিব পাৰে। বহুতো ঋষিয়ে শিৱলিংগ বা মূৰ্তি পূজাৰ দ্বাৰা মুক্তিও প্ৰাপ্ত কৰিছে। আজিকালি মানুহৰ সময় বহুত কম থাকে। যিসকলৰ একেবাৰে সময় নাথাকে তেওঁলোকে কমসে কম ডেইলি শিৱলিংগ বা শিৱৰ মূৰ্তিক পূজা কৰিব লাগে। এই ভিডিঅ'ত আমি শিকিলো শিৱৰ কৃপা পাবৰ বাবে আমি 3 মহাসাধন শ্ৰৱণ, কীৰ্তন, মনন কৰিব লাগে। শ্ৰৱণ মানে শিৱৰ বিষয়ে জ্ঞান প্ৰাপ্ত কৰা, কীৰ্তন মানে শিৱৰ স্তুতি কৰা, আৰু মনন মানে শিৱক চিন্তন কৰা, জপ কৰা, ধ্যান কৰা। যিসকলে এয়া কৰিব নোৱাৰে বা সময় নাথাকে তেওঁলোকে শিৱলিংগ বা মূৰ্তিৰ পূজাৰ দ্বাৰা মুক্তি পাব পাৰে। ধন্যবাদ।